প্ৰত্যেকখন বিশ্ববিদ্যালয়ত আমাৰ একোখনকে আসন স্থাপন কৰিব লাগে। আসন স্থাপন কৰি গৱেষণাৰ যি টকা খৰচ কৰিব লাগে অসম চৰকাৰে খৰচ কৰক। কিন্তু বিশ্ববিদ্যালয়সমূহত আমাৰ কলা গুৰু যাক কৈছে আমাৰ কলা গুৰুৰ এই গৱেষণাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি কৈছোঁ কলা গুৰু, কিন্তু কলা গুৰু সম্পৰ্কত বিশ্ববিদ্যালয় পৰিকল্পিত অধ্যয়ন নাই, কাৰণ বিশ্ববিদ্যালয় সেইটো টকা নাই। সেইটো আমি চৰকাৰক ক'ব খুজিছোঁ যি টকা লাগে বিশ্ববিদ্যালয় দিয়ক, আমাৰ কলা গুৰু সৃষ্টিৰাজিক পৰিকল্পিতভাৱে গৱেষণাৰ অধ্যয়নৰ ব্যৱস্থা কৰিব লাগে। ৰূপমঞ্জুতি গোসাঁইনগৰ কলাগুৰু বিশ্ব গোসাঁইনগৰ ভূপেন হাজৰিকা সকলোৱে সৃষ্টিৰাজিক যাতে গৱেষণাৰ জৰিয়তে আগবাঢ়িব পাৰি। এতিয়া তেজপুৰত অসম চৰকাৰে ঘোষণা কৰিছে জ্যোতি বিষ্ণু নটসূৰ্য প্ৰকল্প। এই প্ৰকল্পত কি হ'ব? পৰিকল্পনা লাগিব, গৱেষণা লাগিব, আৰু সেই পৰিকল্পিত গৱেষণাৰ জৰিয়তে যাতে আগবাঢ়ি যোৱা যায়, প্ৰকৃত পক্ষত যাতে গৱেষণা প্ৰতিষ্ঠান হয়, তাৰ প্ৰতি আমি কিন্তু নজৰ ৰাখিব লাগিব আৰু তেনে হ'ব লাগিব। মুকলি সভাৰ সকলো কথাখিনি পাতিম। পুনৰ কলাগুৰু বিষ্ণু গোসাঁইনগৰলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। সংস্কৃতি দুলেৰে সমাজখনক বান্ধি একত্ৰিত কৰি ঐক্যবদ্ধ জাত কৰি আগুৱাই যোৱাৰ আমাৰ পথৰ সন্ধান দিছে। কৃষিৰ দৃষ্টিৰ জৰিয়তে পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰামৰ বাৰ্তা দিছে, পথ দেখুৱাইছে। অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম কৰিবৰ কাৰণে পথৰ সন্ধান দিছে। এই সকলোকে আমি বুকত বান্ধি কলাগুৰু বিষ্ণু গোসাঁইনগৰৰ প্ৰতিটো চিন্তা প্ৰতিটো সৃষ্টি আমি হৃদয়ত দীপাল কৰি আগবাঢ়ি যাম। তাকে সংকল্প লৈ কলাগুৰু বিষ্ণু গোসাঁইনগৰৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই মোৰ ক'বলৈ এইখিনি সামৰিছোঁ। ধন্যবাদ। জয়